হেল্ল' এভৰিৱান, লীনা কিটচেন চেনেলটোলৈ আপোনালোক সকলোকে মই পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ভেজ মেকৰণি ৰেচিপি এটা। এই ৰেচিপিটো বনাবৰ বাবে প্ৰথমতে আমাক লাগিব মেকৰণি। এয়া মই মেকৰণি 1 প্লেট লৈ লৈছোঁ। লগতে এয়া লৈছোঁ অকণমান গাজৰ, বিলাহী, বন্ধাকবি, পিঁয়াজ আৰু 2টা কেঁচা জলকীয়া। এয়া মই কেৰাহীত দি দিছোঁ 1 গিলাচ ঠাণ্ডা পানী আৰু লগতে ইয়াত অকণমান নিমখ দিছোঁ আৰু ভালদৰে গোটেইখিনি মই এনেকৈ মিক্স কৰি দিছোঁ। তাৰপিছত ইয়াত দি দিছোঁ মই মেকৰণিখিনি। আকৌ পুনৰ এইখিনি মই পানীৰ লগত ভালকৈ মিক্স কৰি দিলোঁ আৰু ভালকৈ উতলিবলৈ দিম যেতিয়ালৈকে সিজি নাহে। আৰু ইয়াত দি দিছোঁ মই তেল এচামুচ। তেল দিলে ইটো সিটোৰ লগত লাগি নধৰে, ধুনীয়াকৈ এটা হয় আৰু পানীও কমি আহিল, মেকৰণিখিনিও ফুলি আহিছে। মই এটা চেক কৰি চালোঁ, ধুনীয়াকৈ সিজি গৈছে। এতিয়া গেছটো অফ কৰি মই চেকনি এখনেৰে গোটেইখিনি মেকৰণি মই চেকি ল'ম। কেৰাহীত এয়া দি দিছোঁ ৰিফাইন তেল, লগতে কুটি লোৱা পিঁয়াজখিনিও দি দিলোঁ। গেছটো কিন্তু ল' ফ্লেম কৰি ৰাখিছোঁ। পিঁয়াজখিনি অকণমান সময় ভাজি ল'ম। অকণমান ইয়াত দি দিছোঁ হালধি গুড়ি ৰঙৰ বাবে আৰু সোৱাদৰ বাবে অকণমান গৰম মছলা গুড়ি দি দিছোঁ। পুনৰ এইখিনি মই এনেকৈ ভাজি আছোঁ আৰু ইয়াত এতিয়া দিম কুটি লোৱা গাজৰখিনি। গাজৰ সিজিবলৈ সময় লাগে, সেইবাবে মই গাজৰখিনি অকণমান আগতীয়াকৈ দিছোঁ আৰু ইয়াত এতিয়া অকণমান ৰেড চিলি গুড়ি দিম যাতে ধুনীয়া কালাৰ এটা আহে। পুনৰ এইখিনি ভাজি আছোঁ। আপোনালোকে আপোনালোকৰ পচন্দ মতে চব্জি ইয়াত ব্যৱহাৰ কৰিব পাৰে। আৰু দি দিলোঁ কেঁচা জলকীয়া 2টা। আপোনালোকে যদি বেছিকৈ জলকীয়া খায় তেনেহ'লে দিব পাৰে। আৰু ইয়াত এতিয়া আগতে সিজাই লোৱা মেকৰণিখিনি দি দিলোঁ আৰু ধুনীয়াকৈ এইখিনি ভাজি আছোঁ। এনেকৈ ভাজি থাকিব 2 মিনিটমান সময় লাহে লাহে। পাস্তাও একে পদ্ধতিৰে বনোৱা হয়, এনেকৈ পাস্তাও বনাই খাব পাৰে। আৰু ইয়াত কুটি লোৱা বিলাহীখিনি দি দিলোঁ। পুনৰ মই বিলাহীখিনিৰে এনেকৈ মিক্স কৰি দিছোঁ। সৰু ল'ৰা ছোৱালী কেতিয়াবা ভোক লাগিলে এনেকৈ তৎক্ষণাতে বনাই দিব পাৰে বা টিফিনতো আপোনালোকে দিব পাৰে। আৰু ইয়াত এতিয়া পুনৰ অকণমান নিমখ দিলোঁ আৰু পুনৰ এইখিনি মই 2 মিনিটমান সময় ভাজি লৈছোঁ। গেছটো কিন্তু ল' ফ্লেম কৰি ৰাখিছোঁ। আৰু ইয়াত এতিয়া মই বন্ধাকবিখিনি দি দিম আৰু বেলেগ পাচলি আৰু ইয়াত নিদিওঁ। এয়া এনেদৰে অকণমান সময় ভাজি লোৱাৰ পাছত এয়া মেকৰণিখিনি আমাৰ খাবৰ বাবে ৰেডি হৈয়ে যাব। আৰু শেষত মই দি দিছোঁ গৰুৰ ঘিউ 2 চামুচ। আপোনালোকে ঘিউৰ সলনি বাটাৰ বা চীজো দিব পাৰে, খুব টেষ্টি লাগিব খাই তেনেকৈ। এয়া ভালদৰে মই অকণমান সময় লাৰি পেলাই এয়া আপোনালোকক দেখুৱাই দিছোঁ ওচৰৰ পৰা। দেখিবলৈ ধুনীয়া হৈছে, লগতে খাবলৈও সঁচাকৈয়ে ভাল হৈছিল। আপোনালোকে যদি এনেদৰে খোৱা নাই খাই চাবচোন। এয়া মই প্লেট এখনত উলিয়াই লৈছোঁ গোটেইখিনি। গৰমে গৰমে খাব বেছি টেষ্টি লাগে তেতিয়া। যদি আপোনালোকৰ এই ৰেচিপিটো চাই ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায়। পুনৰ লগ পাম আন এটি ৰেচিপিৰ সৈতে। আজিলৈ বাই বাই।